Welcome to my channel Kargi and Barbie Sharma. আজি যেহেতু কাতি বিহু তাৰ সেইবাবে মই আজি ভিডিওটো কাতি বিহুৰ ওপৰত দিবলৈ ওলাইছো আপোনালোকৰ আগলৈ আগবঢ়াব ওলাইছো তো এতিয়া আজি আহকচোন আমি চাও কেনেদৰে আমি তুলসীৰ পুলিটো মুছিছো মায়ে মুছি আছে অলৰেডি তে আপোনালোকক দেখাও আমাৰ তুলসী পুলিডাল মুছা হ'ল আমাৰ আৰু হেৰি হৈ গ'ল ধুনীয়াকৈ মুছা হৈ গ'ল আপোনালোকে আজি কাতি বিহুৰ কাৰণে কি আমি যোগাৰ কৰিছোঁ আপোনালোকক দেখাই গৈছোঁ আৰু এটা কথা ক'বলৈ মানে মোৰ মনত পৰিছে বহুতখিনি দেখা পায় মানে আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা আছে যে কাতি বিহুত বুটৰ লগত মাটিমাহ দিব লাগে আমি এবাৰ মাটিমাহো দিছোঁ বুটৰ লগত মিলাই পেলাই মাটিমাহ কিবা দিয়াটো কিবা পৰম্পৰা এটা আছে আৰু ইমানখিনি ভালদৰে মই নাজানো কিন্তু দিব লাগে এটা বস্তু চাওক আমাৰ এই কাতি বিহুত মানে এই কলপিঠা বৰপিঠা আৰু জিলাপি খাব লাগে সেইকাৰণে মায়ে কলপিঠা বৰপিঠা বনাইছে আৰু জিলাপিও লৈ আহিছে দেউতাই এইটো এটা কিবা পৰম্পৰা আছে চাওক ধুনীয়াকৈ চাওক ফুলখিনি সজাই দিয়া ধুনীয়াকৈ দিয়া এইটো দিয়া এইটো এইটো এই বস্তু এইখিনি দিওঁ এইটো গুচাই দিয়াচোন নাচে প্ৰাণ গো হবে নাচে প্ৰাণ গো হবে সেইগিলা ফুল আহকে আমি সজাওঁ আৰু ফুল 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 আজি তুলসীৰ তলত ফুল ধুনীয়াকৈ সজাই আছোঁ আৰু মহে চহে কামুৰিছেও আৰু কি ফুল আছে বাৰু আছে ফুল তো ধুনীয়াকৈ সজাই দিওঁ আৰু বস্তুবোৰ অলপ চবতে এটা ডিজাইন লাগে ভাল লাগে তেতিয়া বস্তুবোৰ দেখাতো ভাল লাগে তো মই বহুত বস্তু নিদিওঁ এইখিনিত ধুনীয়াকৈ কলপাতৰ এইখিনিত সজাই দিছোঁ আকৌ এইখিনিতো দিব লাগিব এতিয়া এইখিনিত আমি এই পাতটো ধুনীয়াকৈ এনেকৈ সজাই দিম তাৰপিছত এইখিনিত এনেকৈ সজাই দি থাকিম এইটো বজোৱা মই এতিয়া শংখ বজাম চাওক তুমি নাজানা এয়া মায়ে ধুনীয়া নাটো দেখুওৱা মই কিবা দি দিয়া খাব আমি আৰু চাকি খাবা নাপায়
এয়া চাওক ধুনা Yung ko tuh sama dulu. Mau dulu deh. Dia aku tuh gue jual sama aja. Kamu udah. Hawa karena orang. আজি এতিয়া আৰু ঘৰলৈ এতিয়া আৰু কাম বহুত আছে কিবা কিবি কি ধুনীয়া পৰিৱেশ কি ধুনীয়া দৃশ্য হৈছে ওলা আমি এতিয়া গোহালিত চাকি দিবলৈ গৈ আছো ধোৱা পানী চাওক আৰু এয়া চাওক পথাৰত চাকি থাকিলা পুৰা হেৰি আছে চাওক Nadi kuliah. Kita itu dia. গোহালিটো চাকি দিব লাগে এইটো আমাৰ ধৰক পৰম্পৰা তামোল গছ নাৰিকল গছ তাৰ পিছত গোহালি তুলসীটো দিব লাগে তুলসী গুড়াটো দিবই লাগে তাৰ পিছত পথাৰত সবতে আজি চাকি দিব লাগে কাতি বিহুৰ Kita buka hasil boleh boleh dulu. Mana hasil? bola bola কি ধুনীয়া লাগিছে আকাশৰ মাজে মাজে যাই থকা নিচিনা লাগিছে চাওক ঘূৰাই লৈ আহিম বলক ইয়াতে ধুনীয়াকৈ ধূনা চুনা তাত থৈ গৈছে এইখিনিত শংখ চংখ পৰিৱেশটোৱে কিবা ভাল লগা চাৰিওফালে সেয়া খুৰাহঁতৰ তাতেও জ্বলাইছে চাকি এতিয়া আমি বাহিৰতো জ্বলাম মা আহি আছে বাহিৰত ধুনীয়াকৈ লৈ যাম আমি ধূনাটো মই লওঁ নেকি ধুনীয়াকৈ আমি ধূনায়ে লৈ যাম মাহঁত আগত গৈ আছে উঠা আজি কি ধুনীয়া পৰিৱেশ মানে মই ভাবিব পৰা নাই আৰু ধুনীয়া ধুনীয়া দৃশ্য আপোনালোকক দেখাব আছে ধূনা
খোৱাটো মোৰ মুখত লাগিছে অলপ সময় ৰখাচোন অলপ সময় ৰখা এবাৰ মই বাহিৰৰ আগফালৰ পৰা দেখাই দিওঁ আমাৰ আজি ফলও দিছে ধুনীয়াকৈ বেজাৰ গুড়াত চাওক দিলো তোমালোকেও দিলা চাওক ইমান ধুনীয়া দৃশ্য আজি চাওক ইমান ধুনীয়া দৃশ্য এটা মানে আজি বৰ ভাল লাগে ব'লা 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 চাওক ঐ ভঁৰালতো চাকি দিব লাগে এইটো পূৰা আচল য'ত ধান আমি খাওঁ হয়নে নহয় ভঁৰাল সদায় ভৰি থাকিবলৈ কাতি বিহুত যেতিয়া খালী হয় সেইকাৰণে আমি চাকি দিওঁ যে সদায় ভৰি থাকক ধানগিলা যাতে ভাল হওক তাৰ বাবে আমি চাকি দিওঁ ভঁৰালতো চবতেই ঘৰতো দিছোঁ ঘৰৰ ভিতৰতো দিব লাগে চাকি লখিমী আদৰৰ কাৰণে এতিয়া লখিমী আই আহিব সেইকাৰণে আমি ঘৰৰ ভিতৰতো দিছোঁ ঘৰৰ ভিতৰতো যাতে প্ৰৱেশ কৰে কৃষ্ণ কৃষ্ণ অলপ তুলসী চৰিত পৰে অলপ বহি শুনো আপোনালোকো দেখাওক তুলসী তং নমো নমো ব্ৰহ্মমোহ নাৰায়ণ দেৱী সনাতনী ভৰণী ধৰণী শংকৰী নমো নমো পশুপতি পিতৃ মাতৃ গুৰুৰ চৰণ শিৰে ধৰি হৰিৰ চৰণ বন্দনা ইন্দ্ৰ আদি কৰি নমো ৰাম জয় গুৰু পৰমাত্মা এক জগত জীৱন সৰ্ব গুণৰ প্ৰত্যুক সেই নাৰায়ণ জীৱ তৰণৰ হেতু সংসাৰ সাগৰে ৰাম নাম আদি হেতু মুনিগণে জানে ৰাম নামৰ মহিমা ব্ৰহ্মা আদি কৰি তত্ত্ব নাপায় তাৰ সীমা সেয়ে হৰি কেন সেৱা কৰো নানা মত তুলসীক সেৱা যিটো হৰি তুষ্ট তাত শুনিওক সৰ্বলোক কথা অদ্ভুত পদ্ম পুৰাণত আছে তুলসীৰ তত্ত্ব দেখিলো এতিয়া আমি দেখাম আপোনালোকৰ নাম ধৰা তুলসী চৰিত বিষ্ণুৰা দেখ লৈ নামিলা ভূমিতে তুলসী চৰিত বিপৰীত দুৱাৰে ৰলে তুলসী গৃহস্থৰ মংগল দুৱাৰে ৰলে তুলসী পৰে ঢোল চায়ে তুলসী চৰিত বিপৰীত বিষ্ণুৰা দেখ লৈ নামিলা ভূমিতে তুলসী চৰিত বিপৰীত ৰাম ৰাম হৰি ৰাম হৰি ৰাম ৰাম ধুনীয়াকৈ যোৱা আমাৰ ভণ্টিয়ে চাওক বুট দি আছে দুজনীয়ে কামত লগাই দিছোঁ এইখন তোমাৰ লৈ লোৱা পাকাতে বহা ন ধুনীয়াকৈ বহা বহি পেলাই খোৱা ইয়াতে খোৱা খাই দিয়া লুনা অলিম্পিয়া আৰু আমাৰ এইবাৰ পুলিচৰ ভিডিঅ' এটা আহি আছে আপোনালোকে
চাব একদম নাপাহৰিব লাইক কৰিব এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰে ওচৰত থকা বেল ঘণ্টাটো